হেল্ল' বন্ধুসকল, আমি বৰ্তমান আহি উপস্থিত আছোঁ সোণাই নদীৰ পাৰত আৰু বছৰৰ প্ৰথম দিনত এটা সৰু সুৰাকৈ খানা আয়োজন কৰিছোঁ আৰু সকলো লোকে ইংৰাজী নৱবৰ্ষৰ পোনপ্ৰথমে বহুত শুভেচ্ছা জনালোঁ। বহুদিন হ'ল ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ, একচুৱেলি অলপ শাৰীৰিক অসুস্থতা আছিল আৰু লগতে অন্যান্য ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। লগৰ কেইজনমানৰ সৈতে আহি এইফালে আমি আমাৰ ওচৰতে বাৰু, গাঁৱৰ পৰা বহুত বেছি দূৰত নহয়, খুব ধুনীয়া নেচাৰেল পৰিৱেশ হয় আৰু ইয়াতে প্ৰতি বছৰে মানে ইয়াতে বহুত দূৰৰ পৰা মানুহ খানা খাবলৈ আহে, বহুত পাৰ্টি আহে। একচুৱেলি টুৰিষ্ট প্লেচ নহয় যদিও আমাৰ থলুৱা হিচাপে আমাৰ এইখিনি যথেষ্ট ভাল লাগে। আমাৰ পিছফালে আছে, এইখন হৈছে সোণাই বিল আৰু ইফালে হৈছে চাৰিওফালে থকা পথাৰ। আমি বৰ্তমান মথাউৰিৰ ওপৰত, বিৰিণাৰ মাজত। ইয়াত কোনোবা আমাক জুই লগাই দিলেও আমি বাচিব নোৱাৰোঁ। এয়া মিষ্টাৰ ৰূপম বৰাৰ ৰান্ধি আছে বৰ্তমান। হাঁহৰ মাংসৰ গোন্ধ একদম নাকটো মলমলাই গৈছে, তালৈ টানি আছে নাকটো। কি দিলে ইয়াতে তোমাৰ চব মছলা দিয়া হৈ গৈছে আৰু কেঁচা জলকীয়া এতিয়া বৰ্তমান সিজিবলৈ বাকী আছে আৰু বাঢ়ি দিছোঁ। বহুত ৰ'দ পৰিছে। ৰ'দ পৰিছে তই কাৰ লগত কথা পাতি আছ? এই মেলেঙি গাৰ্লফ্ৰেণ্ড, মই গাৰ্লফ্ৰেণ্ডৰ লগত পাতি আছোঁ। মনু দাই বৰ ভুৱন ভুলোৱা হাঁহি মাৰে দেই। আমাৰ মনোৰঞ্জন দাই একদম ভুৱন ভুলোৱা হাঁহি মাৰে। হেৰিয়া আজি তেওঁ বহুত হেপী হৈ আছে আচলতে। তেওঁ মানে ইমানে বেছি আনন্দিত হয়। কি হ'লেও ফোন আহিছে নেকি? ফোন আহিছে ইমানেই বেছি আনন্দিত হৈ আছে। একচুৱেলি তেওঁ মানে শ্বেয়াৰ কৰিবলৈ কোনো মানে মাধ্যম বিচাৰি পোৱা নাই, শব্দৰ অভাৱ। এইফালে হেপী নিউ ইয়াৰ আকৌ সুধিছে ক'ত লাগিব। আমাৰ অৱশ্যে মিউজিক একো নাই, ওচৰে পাজৰে অলপ দূৰত আছে। তাৰ সিহঁতৰ নৃত্যতে আমি বৰ্তমান কি আৰু সিহঁতৰ গানতে আমি পিছে আপুনি এইখন এৰিবলৈ হোৱাই নাই নেকি? আজি বহু বছৰৰ পৰা আপোনাক এখন মচি থকা প্ৰয়োজন আছে। ইয়াৰ আঁৰত থকা মূল কাৰণটো কি বাৰু? কি হ'লে বহু দিনৰ পৰা ৰুমালখন লৈ চকু মচি দেখা নাই, কিবা বিশেষ কাৰণ আছে নেকি? লংকা পুৰা হনুমানে যে লেগুত লগাই লৈছিল জুই, তেনেকুৱা হ'ব। কি নিমকি বনাইছ নে কি? নিমকি বনাই চালাড। কালি আমি শ্যামল দাৰ তাত কি খালোঁ? পনীৰ খাই আহিলোঁ ন, বহুত ভাল লাগিলে। গ'লে খাম দিয়ক নেক্সট টাইম। ঠিক আছে, কেঁচাই খাব লাগিব আকৌ। একদম চাটনি বনাই দিছে। ইয়াত এখন বিৰিণাত সঁচাই জুই জ্বলি গ'লো। মাংস পৰিছে হাঁহৰ মাংস গোন্ধত মলমলাই আছে। মছলা ঢালিছে মিষ্টাৰ ৰূপম বৰা, একদম মাষ্টাৰ চেফ। আপোনালোকক কাৰোবাক ভাড়াত দৰকাৰ হ'লে লৈ যাব পাৰে। বাই চান্স মাংস পোৰা যাব পাৰে, কিন্তু চলাই দিব, একো নাই। পোৰা গ'লে আৰু নিজৰ ৰিক্সত খাব লাগিব। এয়া একদম জুইত বনোৱা খানা, পিয়'ৰ খানা একদম। লোভ লাগিছেনে? জ্বলা দিম নে? জ্বলা বহুত বেছি দিব নালাগে, জ্বলা বহুত বেছি দিব। এইখন হৈছে সোণাই বিল। একচুৱেলি বিল নহয়, এখন সৰু জান হয় আৰু গুগলত চাৰ্চ কৰিলে পকৰীয়া বুলি ওলায়। এই অংশটো আমি সোণাই বুলিয়ে কওঁ সকলোৱে। আৰু ইয়াতে বহাগৰ বিহুত হওক বা যিকোনো তেনেকুৱা অনুষ্ঠান, সেই সময়ত বহাগৰ বিহুৰ সময়ত আমি ইয়াতে গৰু গা ধুৱাবলৈ আহোঁ। যথেষ্ট ভাল লাগে। এতিয়া পানী বাৰু কমি আছে যথেষ্ট, সময় ল'লে পানী বহুত হয়। পিছত থকাজন কি হ'ল? কি গুচাই আছে এতিয়া? মটৰ নে পনীৰ? কালি পনীৰ খালোঁ বহুত। পনীৰ খালোঁ নাই, এই কি কয়, ঠিকে বনাইছিল, ভালে লাগিছিল, কিন্তু অকণমান মানে কি আৰু মূৰত ধৰে মানুহ নিচিনা হয়। কোনে যিটো আচল ৰূপ সেইটোৱে ওলাইছে নে কি কয়? একদম আচল ৰূপ। হেপী নিউ ইয়াৰ। কেনেকুৱা লাগিছে খানা? দে ক। ভাড়াত যাব পাৰোঁ।
ভাড়াত যাব পৰা হৈছে মাংস বনোৱা আছে এইজন আৰু ভাত বনোৱাজন এই অধমেই হয় বাৰু ভাল লাগিছে নহয় চালাড মাংস পানী নিমখ কেৰাহী চৰু হেতা চব খাইছে বাপেকে সমানে গোটেই সোপাই আচ্ছা আৰম্ভ কৰোঁ ন তেনেহ'লে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই ভাল পালে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সকলোকে আকৌ এবাৰ নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাই আজিলৈ সামৰিছোঁ বাই বাই টিং টং